हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल अभी ब्लग्स। आज আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পথাৰলৈ ওলাম, বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আজি পথাৰ ওলাই আহিলোঁ পথাৰখন চাবলৈ। পথাৰত পানী দুনি নাই, আপোনালোকক দেখুৱাই আছোঁ। চবতে ৰোৱা ধানবিলাক চব ৰঙা পৰি গৈছে আৰু পানী অকণো নাই। পথাৰত মাটি ফাটি গৈছে, এয়া চব মাটি ফাটি গৈছে আৰু আমাৰ পথাৰখন পানী নাই। পানী সিঁচি খেতি কৰিলোঁ, কিন্তু ইয়াত পানীয়ে নাই, ধান ৰঙা পৰিছে আৰু ইয়াতে পানী মাৰি খেতিত ধান ৰুবলগীয়া হৈছে। ইয়াত পানী মাৰি আছে বৰ্তমান। ইয়াত পানী নাই, এই পথাৰত শুকান। পানী মাৰি আছোঁ। ধুনীয়া লাগিছে নাজাৰাখন। পথাৰৰ পৰা আমাৰ গাঁৱলৈ সেইখন আমাৰ গাঁওখন। চাংঘৰে জিলিকি আছে। সেই নৱহঁতে কঠীয়া তুলি আছে চক। আমাৰ বৰমা নৱ, এফালে নৱৈ, এইফালে দাদা কোৰ মাৰি আছে। হাই এটা দি দে। এতিয়া দেখুৱাবলৈ গৈ আছোঁ ক'ৰ পৰা পানীটো মাৰিছে। সেই পানীটো ক'ৰ পৰা উঠোৱা হৈছে দেখুৱাব গৈ আছোঁ। আমাৰ ইয়াতে ওচৰতে কাকডোঙা নদী এখন বৈ গৈ আছে, সেইটোৰ পৰাই মানে পানীটো উঠোৱা হৈছে। ইয়াত সেইফালে পানীটো মৰা হৈছে পথাৰলৈ। সৰু সুৰা নদী এখন আহিছে, আপোনাৰ পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে। এইটো নদীখনৰ নাম কাকডোঙা বুলি কোৱা হয়। এইখন আমাৰ কাকডোঙা নদীখন। ইয়াৰ পৰা পানী উঠোৱা হৈছে, এইটোৰ পৰাই এই নদীখন পাহাৰৰ পৰা বৈ আহিছে। চাব পাৰিব। আমাৰ ইয়াত বৰষুণ দিয়া নাই, সেইটো কাৰণে পানী নদীৰ পৰা উঠাই পিনি খেতি কৰিবলগীয়া হৈছে। ইয়াতে মোক বন্ধাকবিৰ গুটি পচোৱা হৈছিলে। বন্ধাকবিৰ গুটিটো গজিছে নাই গজিছে চাওঁ, একেলগে আহক। অলপ অলপ লৈছে চব বন্ধাকবি গুটি পঠাইছিলোঁ, ওলাইছে অলপ সৰু সৰু হৈ আছে। বৰ্তমান পাত মেলিছে আৰু অলপ সৰুকৈ। এইখিনি কেঁহা বনখিনি আঁতৰাই দিছোঁ। এইটো বেছি ডাঠ হ'ল গুটিটো, এইটো এইফালে বহুতেই ডাঠ হ'ল। তো ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, মৰম আশীৰ্বাদ দিব। ভিডিঅ'টো ইমানেই। বাই বাই, থেংক ইউ।